নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইজনে গাইছ এইবোৰ খোৱা বাচন ধুব আছেই, তেতিয়া বাচন চাচন ধুই লওঁ। আৰু এয়া চেউৰ আনিছিলোঁ, চেউ বনাব আছে। বাচন চব লেতেৰা হৈ আছে এইপিনে, এইজনে চব ধুব লাগিব এতিয়া। ধুই মেলি লওঁ, তাৰপিছত লগ পাইছোঁ আপোনালোকক। গাইছ দেখিছেনে, ছোৱালী হৈ জন্ম হোৱাৰ দিনাই ভাল আছিলে নেকি, এতিয়া ল'ৰা হৈ বাচন ধুবলগীয়া হৈছে। বাৰু তেন্তে ধুই লওঁ দেই। বাচন ধুই হৈ গ'ল, এতিয়া চব্জি কাটিবলৈ আমাৰ ইয়াক দিছোঁ। ইয়াক চব্জি কাটিবলৈ ক'লো, ই শুই আছে। এইপিনে চিপছ আনি থৈছোঁ, খাম এতিয়া। অৱশেষত উঠিছে, চুলি ঠিক কৰি আছে। কাট যেনেকৈ কাটিছে একদম একেবাৰে ওলাই লৈ চচপেন পাতি দিছোঁ। এতিয়া চেউ বনাব লাগিব, চেউ বনাই লওঁ আৰু কোনোবাই খাই যদি আহিব পাৰে। এইফালে চেউ অলপ ভাজি ল'ব লাগিব প্ৰথমতে, ভাজি লওঁ। দেখিছেনে, বেলেগ এফালে কথা পাতি থাকোঁতে এইফালে দেৰিয়ে গ'ল, দেৰি গৈছে খাবলৈ নাপায় নাজানো আৰু। ইফালে চেনি দি দিছোঁ, দেখিছে নাই, গোটেইবোৰ দেৰি গ'ল। অলপ মিঠা হ'লে খাই ভাল লাগে, চ' চেনি অকণমান সৰহকৈ দি দিছোঁ। মই বাৰু চেনি খাই এনেও ভালেই পাওঁ। হ'ব আৰু বেছি টাইম নাই। চেউ বনাই আছোঁ আৰু এইফালে গৈ তেনেকৈ চানাও খাই আছোঁ। ইফালে আমাৰ ৰাইজে কাটি আছে, ইফালে চেউৰ ভাগ বিতৰা হৈ গ'ল। এয়া চামুচত দি দিছোঁ। আৰু এয়া মোৰ বাৰু তেনে খাই লওঁ। বহুত গৰম হৈ আছে, এয়া ধোঁৱা বৈ আছে দেখিছেনে। গাখীৰকণ থৈ দিওঁ ইয়াতে ফ্ৰিজতে ভৰাই, ইয়াতে থৈ দিছোঁ ভৰাই। এতিয়া খাই বৈ হ'ল, চেউৰ খাই বৈ হোৱাৰ পিছত আকৌ ভাতৰ কাৰণে যোগাৰ কৰিব হ'লেই। চ' দেখিছিলে এইখিনি চব্জি কাটি লৈছিলোঁ, এতিয়া আকৌ ভাতটো পাতি দিওঁ। ইফালে ভাত চাত ধুই চাউল পাতি ৰেডি, চব্জি মাৰিব লাগিব। এইটো ভাতটো হৈ লওক, তাৰপিছত চব্জিটো বনাব লাগিব। আৰু মোৰ চেউ আধা খোৱা হ'ল, চ' বাকীটো খাই লওঁ। হৈ গ'ল। ইপিনে আকৌ চব্জিৰ কাৰণে কেৰাহী পাতি দিলোঁ। চব্জি আজি বেলেগ নাই, গাজৰ আৰু আলু আছে। আৰু এইফালে বনাম আৰু এতিয়া বাকী ৰেডি চব। এইফালে পিঁয়াজ অকণমান কাটি লৈছোঁ, এনেকৈ থৈ লৈছোঁ। আৰু সেইপিনে বাচন দিছে নাই, বাচন ধুবলৈ আছেই। ভাত পানী ৰেডি কৰি মেলি ভাইটি মই অলপ ওলাই আহিলোঁ, সি এফালে যাব লগা আছিলে। চ' ময়ো আহিলোঁ তাৰ লগত। আৰু ঘূৰি আহোঁতে দেখিলোঁ চানালাজনক, আৰু চানা কেইটামান মই বোলো খাই লওঁ, চ' চানা কেইটামান লৈ ল'লোঁ। এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।